চেনেল ডিয়াৰ ফ্ৰেণ্ড, আজি আপোনালোকৰ মাজত নতুন আন এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ। কিয়নো এতিয়া ড্ৰাইভিং লাইচেন্স যিটো অনলাইনতে আধাৰ কাৰ্ডৰ সহায়ত লাৰ্ণাৰ ল'ব পাৰে। চ' কিছুমানৰ কিন্তু কৰিছে, কিছুমানে কিন্তু কৰিব পৰা নাই। যে কিছুমানে ডাটা নট ফাউণ্ড, অথেণ্টিকেশ্যন ফেল, ৰিলেটিভ নেম নট ফাউণ্ড, বিভিন্ন সমস্যাত পৰি আছে। চ' সেইসকলে কেনেকৈ ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব, এইটো ভিডিঅ'ত তেওঁলোকৰ চলিউশ্যন মই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ প্ৰথমৰ পৰাই শেষলৈ চাই থাকিব। আৰু চেনেলত যদি নতুন ভিজিট কৰিছে তেন্তে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি দিব, কিয়নো আমি দিয়া ন'টিফিকেশ্যন সঠিক সময়ত লাভ কৰিব। চাওক বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যে আপোনালোকক মই প্ৰথমে দেখুৱাম যে আজি যে আপোনালোকৰ এটা চলিউশ্যন লৈ আহিছোঁ, যে আপোনালোকে ডাটা নট ফাউণ্ড বা অথেণ্টিকেশ্যন ফেইল থকাৰ পিছতো আপোনালোকে এইটো সমস্যা সমাধান কৰিব পাৰে মাত্ৰ 48 ঘণ্টা সময়ৰ ভিতৰত। আৰু 48 ঘণ্টা পিছতে কিন্তু আপোনালোকে লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এইটো মই কোৱা কথা নহয়, এইটো কাষ্টমাৰ কেয়াৰত কল কৰাৰ পিছতহে এইবিলাক সমস্যাৰ কথা কোৱাৰ পিছত এনেকৈ আমাক পৰামৰ্শ দিলে যে এনেকৈ আপোনালোকে কৰিব পাৰে। আপোনালোকে প্ৰথমতে পৰিবহণ সেৱাৰ এইটো অফিচিয়েল ৱেবছাইটত আহি যাব। আহি যোৱাৰ পিছত কিন্তু তলত দেখিবলৈ পাইছে ফিডবেক/কমপ্লেইন, এইটোতে ক্লিক কৰি দিব। মই জাষ্ট ক্লিক কৰি দিছোঁ। অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব যে ফিডবেক কমপ্লেইনছ। ইয়াতে প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব। মই জাষ্ট এণ্টাৰ কৰি আছোঁ। এতিয়া জেনেৰেট OTP অপশ্যনটোতে ক্লিক কৰি দিব। মই জাষ্ট ক্লিক কৰি দিছোঁ। অলপ সময় ৱেইট কৰিব। মোৰ OTPটো আহিছে। মই এতিয়া অথেণ্টিকেটতে ক্লিক কৰি দিম। ইয়াতে ৰং OTP দেখুৱাই আছে। এতিয়া চাব অথেণ্টিকেটত ক্লিক কৰাৰ পিছতে প্ৰচেছিং, প্লিজ ৱেইট। আপোনালোকে অলপ সময় ৱেইট কৰিব। আন এটা পেজ খোল খাই আহিব। ইয়াতে দেখিবলৈ পাইছে ফিডবেক কমপ্লেইন ডিটেইলছ ন' ৰেকৰ্ড এভেইলেবল, কিয়নো মই আগতে কমপ্লেইন কৰা নাই। এতিয়া আপোনালোকে নিউ ফিডবেক এণ্ড কমপ্লেইন এইটো অপশ্যনটোতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহিব, আপোনালোকৰ মোবাইল নম্বৰটো আহিব আৰু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, এই সকলোকেইটা ডিটেইলছ আহি যাব। এতিয়া আপোনালোকে কি কৰিব যে আপোনালোকৰ RTO অফিচটো চিলেক্ট কৰি ল'ব। মই জাষ্ট চিলেক্ট কৰি লৈ আছোঁ। তাৰপিছত ইছ্যু কেটেগৰী, আপোনালোকৰ কি প্ৰব্লেমটো পৰি আছে সেইটো ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকে লাইচেন্স টাইপ যিটো দেখিবলৈ পাইছে তাৰ ওপৰতে চাব ইছ্যু কেটেগৰী। আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে কি প্ৰব্লেম পৰি আছে, যদি EKYC প্ৰব্লেম হৈ আছে তেনেহ'লে এইটো চিলেক্ট কৰিব। আৰু স্লট বুকিং ইছ্যু, পে'মেণ্ট ইছ্যু, পে'মেণ্ট ফেইল হ'লে আপোনালোকে যদি সেইটো চল্ভ হোৱা নাই ইয়াতে কমপ্লেইন কৰিব পাৰে। ফেচ অথেণ্টিকেশ্যন, কোম্পানী অথৰাইজেশ্যন, পে'মেণ্ট ইছ্যু, OTP নট জেনেৰেট। মোৰ যিহেতু অনলাইন টেষ্ট প্ৰব্লেম সেইকাৰণে মই এইটো চিলেক্ট কৰিছোঁ। আৰু আপোনালোকৰ বাবে যে লাইচেন্স টাইপটো চিলেক্ট কৰিব, যে আপোনাৰ লাৰ্ণাৰ লাইচেন্স চিলেক্ট কৰি দিয়াৰ পিছতে ছাৰ্ভিচত যাব। ছাৰ্ভিচত গৈ আপোনালোকৰ লাৰ্ণাৰৰ কি প্ৰব্লেম সেইটো ইয়াতে চিলেক্ট কৰিব পাৰে। মই চিলেক্ট কৰি আছোঁ। এইটো আপোনালোকে চিলেক্ট কৰিব নালাগে, এইটো মেণ্ডেটৰী নহয়, ষ্টাৰ মাৰ্ক দিয়া নাই। আৰু ফিডবেক টাইপটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। এইটো কমপ্লেইন যিহেতু সেইকাৰণে ইয়াতে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ এটা JPG স্ক্ৰীনশ্বট এটা দি দিব। দিয়াৰ পিছত তেওঁলোকে গমেই পাব যে আপোনালোকৰ প্ৰব্লেমটো কি হৈছে একচুৱেলি। এতিয়া চাব মই কিন্তু ইয়াতে স্ক্ৰীনশ্বটটো আপলোড কৰি দিছোঁ। দিয়াৰ পিছত ইয়াত তলত চাব ফিডবেক 10 to 250 কেৰেক্টাৰৰ ভিতৰত আপোনালোকে এটা ডিছক্ৰিপশ্যন লিখিব লাগিব যে আপোনালোকৰ প্ৰব্লেমটো একচুৱেলি কি হৈছে, ইয়াতে লিখি দিব। চাওক মই ইয়াতে কিন্তু লিখি দিছোঁ, I have completed all the procedures. Language could not be selected in LL test at the last stage. There is no option to test it. Please solve the problem to test successfully. এইখিনি দিয়াৰ পিছত আপোনালোকে তলত যিটো কেপচাৰ দেখিবলৈ হৈছে কেপচাৰটো এণ্টাৰ কৰি দিব। এতিয়া ডিয়াৰ ভিউৱাৰ্ছ মই কিন্তু কেপচাৰটো এণ্টাৰ কৰি দিছোঁ। এতিয়া ছাবমিট অপশ্যনটোতে ক্লিক কৰিম। ইয়াতে চাব ইউ আৰ চিয়'ৰ ৱান টু ছাবমিট দ্য ডাটা, যে আপুনি এইটো যে ছাবমিট কৰি আছে এইটো আপুনি নিশ্চিত হয়নে নহয়। যদি হয় তেতিয়াহ'লে আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। যে মই যিহেতু হয় কনফাৰ্মত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আন এটা পেজ খোল খাই আহিব যে ইউৰ ফিডবেক হেজ বিন ছাকচেছফুলি ছেভড, যে আপোনাৰ যিটো কমপ্লেইন এইটো কিন্তু অলৰেডি ছাকচেছফুলি ফৰৱাৰ্ড হৈ গৈছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত। আপোনালোকে 48 ঘণ্টাৰ ভিতৰত কিন্তু আপোনালোকৰ সমস্যাটো সমাধান হৈ যাব। আপোনালোকে এইটো কৰক, কৰিলে আপোনালোকৰ 100% চিয়'ৰ আপোনাৰ প্ৰব্লেম চল্ভ হ'ব। আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক অৱশ্যই কৰি দিব। চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি দিব, কিয়নো আমি দিয়া ইম্পৰ্টেণ্ট আপডেটটো সঠিক সময়ত পাই যাব।
চ' থেংক ইউ ৱাচিং দিছ ভিডিঅ'